এনেই মনটো ভাল লাগে। ঘৰৰ ভিতৰতে সোমাই সোমাই কেতিয়াবা মন চন একেবাৰে ভাল নালাগে, আৰু কেতিয়াবা যদি এনেকৈ ওলাই আহোঁ এনেই মনটো ভাল লাগে যে। ক'ত বিল নদী যিমান যি পাইছোঁ আৰু চব চাই গৈছোঁ এফালৰ পৰা দেই আজি। গতিকে অকণমান নিজান পৰিৱেশ কিছুমান আপোনালোকক দেখাইছোঁ, নিজেও অকণমান নিজান পৰিৱেশটো মানে অলপ এনজয় কৰিছোঁ আৰু বুলি ক'ব লাগিব। এনেকুৱা নিজান এয়া ঠাণ্ডা ঠাণ্ডা পৰিৱেশটো, এয়া নদী একদম শীতল, নদীখনত পানী বৈ গৈছে কল কলকৈ, আৰু ঠাণ্ডা পৰিৱেশ। ইয়াত অকণমান আহিছোঁ বৰশী বাই। এইখন হ'ল মাইজান বিল। আমি মেডিকেল লাইনৰ ফালৰ পৰা ভিতৰে আহিলে ইয়াত মাইজান বিল বুলি এখন পায়, এখন মাইজান বিল। ইমান ডাঙৰ বিল, এখন বিশাল বিল, ইমূৰৰ পৰা সিমূৰ দেখিছেনে? ইমান ডাঙৰ বিল, আৰু ৰাস্তাটো ইমান ধুনীয়াকৈ একদম সাপডাল যেনেকৈ এনেকৈ থাকে যে, বেকা বেকা কৰি থাকে যে, সাপডালৰ নিচিনা একদম ৰাস্তাটো ওখ, বহুত ওখ। এইডোখৰ দেখিছে ওখ, একদম ওখ, তললৈ আকৌ তললৈ নামি যোৱা এনেকুৱা ৰাস্তাটো কেনেকুৱা দেখিছে? কিন্তু তথাপিতো নিৰিবিলি পৰিৱেশ। ইয়াত দেখিছে গোটেই ইমান ডাঙৰ বিল, মানুহবিলাকে হাতফালে দেখিছেনে বাৰু? অকণমান জুম কৰি আপোনালোকক দেখাম মই। মাছ মাৰিছে, মাছমৰীয়াই মাছ মাৰিছে, চাব দেই, দেখে নে নেদেখে নাজানো, কিন্তু মই দেখিছোঁ এইফালে মাছ মাৰি আছে এহাল মানুহে। ভিডিঅ'ত অকণ দেখিবলৈ দিগদাৰ হৈছে। দেখিছে এইফালে আমাৰ বেটাও ভিডিঅ' কৰি আছে, এইফালে সিহঁতৰ পাপাক ৰখি আছে আমাৰ কাৰণে। এইয়া বেটাই ভিডিঅ' কৰি আছে পুৰা ভিডিঅ' নহয় বেটা হাই কোৱা। আমি ক'ত আহিছোঁ? মাইজান বিল ন, মাইজান বিল এখনৰ কাষত। আমি বৰশী বাবলৈ আহিব লাগিব ন এদিন? বৰশী বাবলৈ আহিব লাগিব বেটা। বৰ ডাঙৰ বিলখন। এতিয়া যেতিয়া পানী ভৰ্তি হৈ যাব, ইয়ালৈকে পানী হ'ব, দেখিছেনে? ইয়ালৈকে পানী হ'ব, ইয়ালৈকে একদম ওখ ভৰ্তি হৈ যাব, একদম পূৰা বগা হৈ যাব, একদম এই মূৰৰ পৰা সেই মূৰলৈ বগা হৈ যাব বিলখন। ইমান ডাঙৰ বিল এখন হ'ল ডিব্ৰুগড় মাইজান বিল। ইমান ডাঙৰ বিল দেখিছেনে? ৰাস্তা কাষতে দেখি পালে অকণমান মানে কিনাৰে কিনাৰে ফুৰিছোঁ। একদম নিৰিবিলি পৰিৱেশটো, কিন্তু গাড়ী এখন দুখন গৈ থাকে বাৰু। আৰু সেইফালে মাছ মাৰিছে মাছমৰীয়া এজনে। ধুনীয়া ধুনীয়া, ইমান ভাল লাগে এইবিলাক ফুলবিলাক, যদিও বনৰীয়া ফুল, সঁচাই দেখিবলৈ ইমান ধুনীয়া, গুলপীয়া গুলপীয়া, ইমান ভাল লাগিছে। গোন্ধটো কিন্তু বেয়া দেই, ফুলৰ গোন্ধটো খুব বেয়া। ওচৰত নাথাকে ন চৰাইবিলাক, ঢেৰ চৰি আছে, ধুনীয়া ধুনীয়া চৰাই, কিন্তু ওচৰলৈ নাহে। হৈছে দেখিছে নাই? ইমান ধুনীয়া চৰাইকেইজনী, কিন্তু ওচৰলৈ নাহে, দূৰত থাকে। ইমান ধুনীয়া চৰাই। কি চৰাই হয় এইবিলাক? ডাউক নহয় নি? ডাউক নহয়, বেলেগ ডাউক টাইপৰ চৰাই হয়, কিন্তু বৰ ধুনীয়া লাগিছে। কিন্তু চৰাইকেইজনী দেখিবলৈ বৰ ধুনীয়া। ওচৰত থকা হ'লে বেছি ভাল লাগিলে হয়। এইবিলাক মাছমৰীয়াই মাছ মাৰিছে। আজি বতৰ ডাৱৰীয়া, সেই গতিকে অকণমান ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকক দেখাব পৰা নাই। মাছমৰীয়াই মাছ মাৰি এইফালে নাও লৈ মাছ মাৰিছে, দেখিছে? মাছ মাৰিছে, নাও লৈ মাছ মাৰিছে। আৰু এইফালে আপোনালোকক মই দেখাবই পৰা নাই, ইমান ধুনীয়া চৰাইকেইজনী, কিন্তু ওচৰৰ পৰা দেখাব পৰা হ'লে আপোনালোকে গম পালেহেঁতেন। তাহাঁতৰ কালাৰবিলাক দেখিলেহেঁতেন, বৰ ধুনীয়া ধুনীয়া কালাৰবিলাক এতিয়া দেখা পোৱা নাই। আমি গৈ আছোঁ আমি মাইজান বিল, এখন বহুত ডাঙৰ, এইফালে লিখা আছে মাইজান বিল, চাইনবোৰ্ডত লিখা আছে মাইজান বিল। ৰাস্তাৰ দুয়োকাষে বাট,
এখন ৰিজৰ্টখন আমি ৰিজৰ্টখন পাই গ'লোঁ। বতৰটো চাওক, আকাশখন ডাৱৰে ঢাকি ৰাখিছে কেনেকৈ সূৰ্যটো চাওক কেনেকৈ অকণমান ওলাবলৈ বিচাৰে, আকৌ ওলাব নোৱাৰে, ডাৱৰৰ পৰা আকৌ ওলাব বিচাৰে। এয়া দেখিছে অকণমানকৈ এনেকৈ হেৰি কৰি পেলাই ওলাই আহিছে, লুকা ভাকু কৰি আছে আজি বেলিটো। আমি আজি এনেই ব্ৰহ্মপুত্ৰ চাপৰিলৈ ফুৰোঁ বুলি আহিলোঁ বন্ধু বান্ধৱীসকল। এয়া কেনেকুৱা লাগিছে চব, ধুনীয়া এটা পৰিৱেশ, এনেই ফুৰিবলৈ আহি বুলি আহিলোঁ ব্ৰহ্মপুত্ৰ চাপৰিত। এইবিলাক দেখিছে ইমান ধুনীয়াকৈ বৰশী বাইছে মানুহবিলাকে, তাকে চাওঁ বুলি আহিলোঁ। বৰশী বাই আছে, সেয়া ওচৰলৈ অকণমান চাপি আহিলোঁ, চাইছোঁহি। অঁ দাদা, মাছ পাইছে নাই? পালে হয় নেকি? অঁ, কি মাছ পায় ইয়াত? চবে ওলায় ন? চাওঁচোন মাছ কি পাইছে ন? অঁ, এইয়া বৰালি নিচিনা ন? বাচা নেকি? বাচা মাছ পাইছে। আৰু এইফালে কথা নাই, এনেই আহিলোঁ আমি, এনেই ফুৰোঁ বুলি আহিলোঁ ন। বেটা মানুহ কেতিয়াও মানে এনেকৈ নদীৰ কাষলৈ আহি নাই অহা এতিয়া বাৰু ন বেটা? আগতে আহিছে নাই অহা ন? আজিহে দেখিছোঁ। নমস্কাৰ এটা কৰি দিয়া, নমস্কাৰ এটা দিয়া, ডাঙৰ ব্ৰহ্মপুত্ৰ হয়, নমস্কাৰ কৰা। এনেকৈ আহি কেতিয়াবা এনেই মনটো ভাল লাগে, ঘৰৰ ভিতৰতে সোমাই কেতিয়াবা মন চন একেবাৰে ভাল নালাগে। আৰু কেতিয়াবা যদি এনেকৈ ওলাই আহোঁ এনেই মনটো ভাল লাগে যে, সেইকাৰণে ওলাই আহিছোঁ। কোনো কথা নাই, এনেই আজি ভাবিছোঁ অলপ ফ্ৰীকৈ অলপ ফুৰোঁ। সদায় মোৰ মিষ্টাৰো সদায় বিজিয়ে হৈ থাকে, সেইকাৰণে ভাবিলোঁ অকণমান এনেই ওলাই আহোঁ। ক'ত বিল নদী যিমান যি পাইছোঁ আৰু চব চাই গৈছোঁ এফালৰ পৰা দেই। আজি য'ত যি পাইছোঁ আৰু। প্ৰথমে মোৰ ভৰিটো দেখাই আহিলোঁ মেডিকেলত, তাৰপিছত মেডিকেলৰ পৰা আহি আপোনালোকক মেডিকেলৰ হেৰিটো নেদেখালোঁ আৰু। ইমান হুলস্থুল মানে মানুহ ভিৰৰ মাজত ভিডিঅ' কৰিবলৈ বেয়া লাগে, সেই গতিকে অকণমান নিজান পৰিৱেশ কিছুমান আপোনালোকক দেখাইছোঁ। নিজেও অকণমান নিজান পৰিৱেশটো মানে অলপ এনজয় কৰিছোঁ আৰু বুলি ক'ব লাগিব। এনেকুৱা নিজান পৰিৱেশটোত মানে অকণমান ভাল লাগিছে আৰু মনটো ভাল লগাইছোঁ অকণমান। আৰু এয়া ঠাণ্ডা পৰিৱেশটো, এয়া নদী একদম শীতল, নদীখনত পানী বৈ গৈছে কলকৈ, আৰু ঠাণ্ডা পৰিৱেশ ইয়াত অকণমান আহিছোঁ। বৰশী বাইছে দাদা দুজন, মানে লগ পাই ভাল লাগিছে, কথা পাতিছোঁ।